সুপ্ৰভাত জনাইছোঁ সকলোলৈকে। ৰাতিপুৱা চাহকাপ খোৱাৰ পৰাই দিনটোৰ আৰম্ভণি কৰিছোঁ। চাহ খাই উঠি মই ঘৰৰ বাকী কামবোৰ কৰি গা পা ধুই আহি পটাপট এয়া ৰুটি ভাজি বনাইছোঁ ঘৰৰ সকলোৰে বাবে। ঘৰৰ সকলোকে দি মেলি মই নিজেও খালোঁ। খাই কৰি উঠিয়ে আজি যিহেতু সন্ধিয়ালৈ সৰুকৈ ঘৰতে সেৱা এভাগ কৰা হৈছে, তো ঘৰৰ বাকীখিনি মই গা নোধোৱা আগতেই মুচি ল'লোঁ। এই বাৰান্দাখনহে এতিয়া মানুহ বহি আছিল কাৰণে মুচিব পৰা নাছিলোঁ। এতিয়া মুচি কুচি লৈ আৰু দুপৰীয়া ভাতটো খোৱা নাছিলোঁ বাৰু, ৰুটিকে খাই সেনেকৈ খাই মেলি উঠি আবেলি কেইটামান আমাৰ এবাৰ মানে নখোৱা নহ'লে, সেইটো কাৰণতে কেইটামান চাউল ধান উলিয়াই পেলাই আগ কৰি থোৱা হৈ আছিলে, সেইকেইটা মই ঢেঁকীতে কাঢ়ি আনিলোঁ। বাকী মৰণা মৰাই হোৱা নাই। তাৰপাছতে সন্ধিয়া সময়লৈ আমাৰ মামী আহিছিলে। মামীকে ক'লোঁ বোলো মামী পিঠাগুড়িকেইটা খুন্দি থৈ যাওকচোন। তেওঁ খুন্দিলে। তাৰপাছত মই নাৰিকল চাৰিকল ৰুকি থৈ দিছোঁ। তাৰপাছত সন্ধিয়া হোৱাতে আমাৰ ভকত আহিলে। ভকতো বেছি নহয়, কেইজনমান। তেওঁলোক আহি পোৱাৰ পিছতে মই ভাপত দিয়া পিঠা বহাই দিলোঁ আৰু ইফালে চাহ একেলগে বহাই তেখেতসকলক চাহ দিলোঁ। তাৰপিছতে আমাৰ ওচৰৰে বৰমা আমাৰ আৰু বৌ সকলোৱে মিলি পেলাই আমাৰ যোনবোৰ শাক পাচলি আছিলে সেইবোৰ কাটিলে আৰু পাছফালে ভকতসকলে সেয়া খাদ্য যে আমাৰ মানে আজি চাউল সিজোৱা দিয়া হৈছে সেয়া বনাই আছে। তাৰপিছত সেইবোৰ চব বনাই কৰি হোৱাৰ পিছত তেওঁলোকে আকৌ পুথি পঢ়াত লাগিলে। পুথি পঢ়িলে। তাৰপাছত আমি ঘৰৰ সকলোৱে ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ। আচলতে আমি হস্পিটেলৰ পৰা দেউতা সুস্থ হৈ অহাৰ কাৰণে ভগৱানক ধন্যবাদ জনাওঁ বুলিয়ে এই ধৰণৰ অকণমান সৰুকৈ সেৱা এভাগ পাতিলোঁ। তাৰপিছতে আমি সকলোৱে পটজল খালোঁ। প্ৰসাদ চসাদ খাই কৰি ভকতসকলে এয়া খালে। আমাৰ দেউতা অসুস্থৰ কাৰণে এনেদৰে অলপ মাটিতে ডাঠকৈ পাৰি দিয়া হৈছে। তাৰপিছত এয়া ভকত বিদায় দিলোঁ। ভকতক সেৱা শুশ্ৰূষা কৰাৰ পাছত একেবাৰে শেষৰ সময়ত আমি ঘৰৰ মানুহসকলে খাই বৈ উঠাৰ পিছত মই আৰু আমাৰ যোনজনী পৰিয়ালৰ ডাঙৰ বৌ আৰু মই একেলগে ৰাতিৰ আমাৰ খাদ্য গ্ৰহণ কৰাৰ পাছতে আমি আজি দিনটোৰ মানে ব্যস্ততাপূৰ্ণ দিনটো সম্পূৰ্ণ কৰিলোঁ। শুভৰাত্ৰি।